এক চাঞ্চল্যকৰ ঘটনা অখিল গগৈ বাসগৃহত উদ্ধাৰ এটা মৃতদেহ কিন্তু কাৰ এই মৃতদেহ অখিল গগৈ মহানগৰী নিজৰাপাৰৰ বাসগৃহৰ চৌহদত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ অখিল গগৈ বাসগৃহৰ চৌহদতে অকলশৰে আছিল মহিলাগৰাকী শনিবাৰে মাজনিশা 1:30 বজাত চানমাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মহিলাগৰাকীৰ মৃতদেহটো অখিল গগৈ মহানগৰৰ নিজৰাপাৰৰ বাসগৃহৰ চৌহদত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ মৃত মহিলাগৰাকীৰ নাম পুষ্পাশী বৰা বুলি জানিব পৰা গৈছে জানিব পৰা মতে অখিল গগৈ বাসগৃহৰ চৌহদতে অকলশৰে আছিল মহিলাগৰাকী শনিবাৰে মাজনিশা 1:30 বজাত চানমাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মহিলাগৰাকীৰ মৃতদেহটো উল্লেখযোগ্য যে মৃতদেহ উদ্ধাৰৰ সময়ত অখিল গগৈ উপস্থিত আছিল বাসগৃহত তথ্য অনুসৰি মহিলাগৰাকীৰ স্বামীৰ পৰাই অখিল গগৈ মাটিখিনি ক্ৰয় কৰিছিল অখিল গগৈ চৌহদৰ ভিতৰতে আছে মহিলাগৰাকীৰ বাসগৃহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে মহিলাগৰাকীৰ মৃতদেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে